নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি একচুৱেলি আপোনালোকক খাচীৰ মাংসৰ মাথাটো, যিটো খাচীৰ মাথা কেনেকৈ খায় তাকেই দেখাম। বহুত এটা সুন্দৰ ৰেচিপি হয়। মই আগতে এবাৰ খাইছোঁ, বহুত ভাল লাগে খাই। গতিকে আপোনালোকেও খাব বুলি ভাবোঁ। গতিকে আহক, আজি বজাৰলৈ যাম। এতিয়া মই অৱশ্যে নবনাওঁ, মোৰ বন্ধুৱে বনাব ৰেচিপিটো। আপোনালোকক দেখাম আৰু টেষ্ট কৰিও আপোনালোকক জনাম কেনেকুৱা লাগে। গতিকে আপোনালোকেও খাই চাব ঘৰত। বহুতেই টেষ্টি আৰু বহুতেই হেল্ডি আৰু বহুত শক্তি পায় মাথাৰ পৰা। যথেষ্ট পৰিমাণৰ কেলছিয়াম আছে। গতিকে আহক, ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ওলালোঁ মাংস আনিবলৈ বুলি, কিন্তু মাংস অনাৰ আগত প্ৰথমে পইচা উলিয়াব লাগিব। পইচা মোৰ হাতত এটকাও নাইকিয়া হৈ আছে। এতিয়া এইখন হৈছে লখিমপুৰ টাউনৰ দৃশ্য। আজি দেওবাৰ, মানুহ একেবাৰে নাই, লকডাউন। তাতে দেওবাৰত বন্ধও থাকে লখিমপুৰ টাউনখন। এই অলপ আগত গৈ ATM-টো পাম, তো তাতে পইচাটো উলিয়াই লওঁ। পইচাটো উলিওৱা হৈ গ'ল। ওলাই আহি ইয়াৰ পৰাই লৈছোঁ খাচীৰ মাথাটো। এয়া কাটি আছে, দেখিছেই। এই মাংস লৈ আহিলোঁ। ইয়াতে দুটা মাংস আছে। এটা হৈছে আপোনাৰ খাচীটো হৈছে এইটো আপোনাৰ খাচীৰ মাথাটো, আৰু এয়া হৈছে আপোনাৰ ব্ৰইলাৰ মাংস আনিছোঁ। মানে এজনে খাচী মাথা নাখায়, গতিকে তেওঁৰ কাৰণে ব্ৰইলাৰ আৰু আমাৰ কাৰণে খাচী আনিছোঁ। গতিকে খাম। আজি বজাৰ কৰিলোঁ, এয়া কল আনিলোঁ, এইবিলাক মছলা আনিছোঁ। আৰু লগতে কঁঠাল আজি আছে খাবৰ কাৰণে। এইজনে কঁঠাল নতুন, এই বছৰৰ প্ৰথম কঁঠাল এইটো খাম। আৰু একদম ঘৰৰ গছৰ কঁঠাল লৈ আহিছোঁ। বহুত ধুনীয়া চেণ্ট ওলাই আছে। এইটো আজি খাব লাগিব ইয়াক। এতিয়া ৰেডি হৈ আছে মছলা লাগিব আপোনাৰ পিঁয়াজ, নহৰু, তাৰপাছত আপোনাৰ লাগিব এয়া মিট মছলা লাগিব। তাৰপাছত আপোনাৰ এইটো গৰম মছলা, যিটো পেকেটটো নহ'ব, গোটাটো দিব লাগিব। দালচেনি, ইলাচি, লং এইবোৰ আছে, এইটো দিব লাগিব। তাৰপিছত ৰেড চিলি দিব লাগিব। আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব, আমি মাত্ৰ দুটাই দিম। তাৰপিছত এয়া গোটা জিৰা, আপোনালোকে পাউডাৰ দিলেও দিব পাৰে, আমি গোটা জিৰা দিম। বস্তু দিব পাৰে, যদি আপোনালোকৰ ঘৰত তেজপাত থাকে তো তেজপাতো দিব পাৰে, বা আপোনালোকৰ ঘৰত যদি আমি কওঁ বঙালী ধনিয়া বুলি কওঁ, আপোনালোকে সেইটো যদি থাকে সেইটো দিব পাৰে। বঙালী ধনিয়াটো দিলে মানে টেষ্টটো বেছি ভাল হৈ যায়, তো আপোনালোকে সেইটো দিব পাৰে। আমাৰ অৱশ্যে নাই বাৰু, বঙালী ধনিয়াটো গাঁৱত বেছিকৈ পায়, আমাৰ ইয়াতে নাই, তো সেইকাৰণে বঙালী ধনিয়া আৰু তেজপাতটো নিদিওঁ, আপোনালোকে দিব পাৰে। এতিয়া আমাৰ বস্তুবোৰ ৰেডি হৈ আছে আমাৰ মনোজে। এইটো বনোৱা হ'ব কুকাৰত, দেখিছে নাই? এটা মাথাত কিমানখিনি আছে, এইটো বেছি দাম লোৱা নাই অৱশ্যে। এইটো মই 150 টকা দি আনিছোঁ। যথেষ্ট মানে মাংস পোৱা গৈছে 150 টকাত। এয়া দেখিছে, এইবোৰ যে দেখিছে, এইবোৰ চব মানে ঘিউ। এইটো হৈছে ঘিউখিনি, এইবিলাক তেল, মানে চব মিক্স আছে। আৰু আপোনাৰ তাতে মাংসও পাব। এইটুকুৰা হৈছে আপোনাৰ জিভাখন। কেৰাহীটো বহাই দিলোঁ, এইটো গৰম হোৱালৈ অপেক্ষা কৰিম। কেৰাহী নহয়, একচুৱেলি কুকাৰত বনাব লাগিব আপোনালোকে। কেৰাহীত বনালে বস্তুটো প্ৰপাৰ নিসিজিব, আৰু সেইকাৰণে কুকাৰত বনাম। কুকাৰটো অলপ গৰম হ'বলৈ দিম, তাৰপিছত ইয়াতে বাকী মছলাবিলাক দিম। আৰু বজাৰৰ পৰা যে কল আনিছিলোঁ, সেয়া টেষ্ট কৰি আছে এখেতে। হালধীয়া কল, আৰু কেনেকুৱা মিঠা আছেনে? মই বাৰু টেষ্ট কৰিলোঁ, কিন্তু কি হয়, মোৰ মুখত চব বস্তুৱে টেষ্ট পাওঁ। মই যিয়ে নাখাওঁ, মই বেয়া বস্তু নাখালেও, বেলেগে মানে বেয়া পোৱা বস্তু নাখালেও মোৰ টেষ্ট লাগে। গতিকে সেইকাৰণে বেলেগক সুধিছিলোঁ যে টেষ্ট লাগিছেনে নাই লগা। তেলটো দিয়া হৈ গ'ল। তেল আপোনালোকৰ যিমানটো খায় সিমান তেল ল'ব, আৰু বিশেষ বেছিও তেল নালাগে, কাৰণ তাৰ পৰা তেল ওলাবই যিহেতু। তেল গৰম হৈছে, আৰু বাকী ইয়াত মছলা পৰিব। এতিয়া দিছোঁ পিঁয়াজ মোটামুটি
4টামান দিছোঁ আৰু পিঁয়াজ। ইয়াৰ পিছত আদা নহৰু পেষ্ট, তাৰপিছত খুন্দা জলকীয়া, এইবোৰ অকণমান সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পাছত ইয়াতে বাকী বস্তুবোৰ যাব। তো আপোনালোকৰ সোৱাদ অনুসাৰে বস্তুবোৰ দিব পাৰে। আমি যিহেতু অকল এটা কথা আনিছোঁ সেইকাৰণে কম দিছোঁ। আপোনালোকে যদি 2-3টা আনে তাতকৈ বেছি দিব লাগিব। সেইটো আপোনালোকে চাই ল'ব আৰু কিমানটো মাংস কিমানটো বস্তু দিব লাগিব লগত। এইবোৰ অকণমান ৰং আহিছে আৰু এতিয়া ইয়াত বাকী যিবোৰ শুকান মছলা থাকে মানে গুড়ি মছলা সেইবোৰ ইয়াত দিয়া হ'ব। এতিয়া হালধি আধা চামুচ, ৰেড চিলি, গৰম মছলা, জিৰা, এয়া ধনিয়া 1 চামুচ 1 চামুচ। এইখিনি এতিয়া ভালকৈ আকৌ অলপমান দেৰি সিজাব লাগিব কালাৰ উঠালৈকে। ফ্লেমটো একদম ল' দিব, নহ'লে এইবোৰ মানে পুৰি যাব পাৰে। গতিকে আমি দেখিছোঁ কিমান একদম ল' ফ্লেমত দি ৰাখিছোঁ। অলপমান পানী এড কৰিম যাতে পুৰি নাযায় আৰু ভালদৰে যাতে পিঁয়াজবোৰ সিজি যায়, সেইটো কাৰণে অলপমান পানী এড কৰিছোঁ, বেছি নহয় অলপমান। তাৰপিছত এইবোৰ আকৌ ভালদৰে লৰাই সিজাব লাগিব। আৰু পানী দিয়াৰ পাছত আপোনালোকে ইয়াৰ যিটো ফ্লেমটো মানে গেছৰ ভল্টেজটো মানে বঢ়াই দিব আপোনালোকে। কালাৰ চাওক কি ধুনীয়া কালাৰ আহিছে। এতিয়া অকণমান সময় হৈ গ'ল, সেইকাৰণে ইয়াত বিলাহীটো দি দিম। বিলাহীটো তেতিয়াহে দিব যেতিয়া নেকি পিঁয়াজটো প্ৰপাৰ সিজিব, তাৰপাছত বিলাহীটো দিব, নহ'লে বিলাহীৰ পৰাও পানী ওলাই যায়তো, সেইটো কাৰণে অকণমান দেৰি কৰি দিব। বিলাহী আৰু আমি দিছোঁ ইয়াতে 4টা বিলাহী আছে। 4টা বিলাহীৰ গোটেইবোৰ দিয়া নাই, 3টা দি দিছোঁ, বাকী এটাটো আমাৰ এইফালে ব্ৰইলাৰ মাংসৰো আছেতো, সেই ব্ৰইলাৰ মাংসৰ কাৰণে বাকী থৈ দিছোঁ। আৰু এইটো ব্ৰইলাৰটো আনিছোঁ মানে কৈছিলোঁ আপোনালোকক, ব্ৰইলাৰটো এই খাচী নোখোৱাবোৰৰ কাৰণে আনিছোঁ, আমিতো খাচী খাম। এতিয়া বিলাহী দিয়াৰ পাছত নিমখটো দিব। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে। আমি প্ৰায় 1.5 চামুচ নিমখ দিছোঁ আৰু নিমখটো দিয়াৰ পাছতেই বিলাহীটো পূৰা ধুনীয়াকৈ সিজি যাব। আৰু এতিয়াতো ইয়াতে হৈ আছে। তাৰপিছত বিলাহীখিনি ভালকৈ মেল্ট হ'ব লাগিব, মানে পূৰা ধুনীয়াকৈ সিজি যাব লাগিব যাতে তাৰ কেঁচা কেঁচা হৈ নাথাকে। তাৰপাছত মাংস দিম, লগতে আলু দি দিম। আপোনালোকে কিছুমানে আলুবিলাক ভাজি লয়, আপোনালোকে ভাজি ল'ব পাৰে, সেইটো কোনো প্ৰব্লেম নাই আলু ভাজি ল'লেও। তো আমি বাৰু আলুখিনি ভাজি নলওঁ, আমি কেঁচাকৈ দিম, আলু দিম আৰু লগতে খাচীখিনি একেলগতে দি দিম। অলপ বিলাহীখিনি সিজি ল'বলৈ দিছোঁ। এতিয়া বিলাহীখিনি অলপ ভাঙি দিছোঁ। এতিয়া মাংসটো দি দিম ইয়াত। মাংসটো দিয়াৰ পাছত অলপ ভালদৰে লৰাই লৈ অকণমান দেৰি সিজিবলৈ দিব লাগিব। চিটি কেইটা মাৰিব লাগিব? এইফালে তাই খাচী নাখায়, গতিকে সেইটো কাৰণে তাইৰ কাৰণে ব্ৰইলাৰ ৰেডি হৈ আছে। চাওক এজনী মানুহে ব্ৰইলাৰ কিমান খাব দেখিছে, আধা কেজি ব্ৰইলাৰ। এতিয়া যিটো ইলাইচিটো মানে যিটো গৰম মছলা বুলি কয় সেইটো ওপৰত দি দিম। আমি প্ৰথমতে এইকাৰণে নিদিলোঁ, নহ'লে প্ৰথমত যদি দি দিলোঁহেঁতেন ইয়াৰ যিটো ফ্লেভাৰ মানে যিটো নেকি চেণ্টটো, সেই চেণ্টটো নাথাকিলেহেঁতেন। আৰু এতিয়া দিছোঁ, ইয়াৰ চেণ্টটোৱেই ধুনীয়া লাগিছে, খুব টেষ্টি হ'ব যেন লাগিছে। স্মেল গোন্ধটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, মানে গোন্ধটো মজা লাগিছে। খাওঁ লাগি তোমাৰ এনেই খাওঁ লাগিছে নি? হ'লেও নোপোৱা, তোমাৰ কাৰণে ব্ৰইলাৰ আনিছোঁ। এতিয়া আলুটো লগতে যাব। আলুটো মিক্স হৈ আছে। চবৰে খোৱা ষ্টাইল বেলেগ বেলেগ, গতিকে আমিও বেলেগ ষ্টাইলত বনাইছোঁ। আপোনালোকে যদি বেলেগ ষ্টাইলত খাইছে তথাপি এইটো ষ্টাইলত বনাই খাব। আৰু যদি আপোনালোকে বেলেগ ষ্টাইলো জানে মোক কমেণ্ট কৰি জনাব, সেইটো ষ্টাইলতো বনাই খাম। কালাৰ চাওক কি চালিয়া কালাৰ আহিছে। আপোনালোকে চাগে দেখা পোৱা নাই, দেখিছে চাগে, এই নিশ্চয় ওপৰত দেখিছেনে তেলৰ নিচিনা বিৰিঙিছে, দেখিছেনে? এই তেলৰ নিচিনা বিৰিঙি গৈছে, এইটো দেখা পাইছে।
তো এইখিনি হৈছে মানে কি মাংসটো অলপ সিজিছেতো তাৰ যিবিলাক মানে চৰ্বিবিলাক ওলাই গৈ ওপৰত ধুনীয়াকৈ বিৰিঙি গৈছে দেখিছেনে আৰু যেতিয়া প্ৰপাৰ সিজি পানী দিয়া হ'ব আৰু বেছি বিৰিঙি যাব ইয়াতে কেইটামান জালুকো দিম একদম পিয়'ৰ ঘৰুৱা জালুক এইবোৰ প্ৰপাৰ বুঢ়া হৈ শুকোৱা জালুক জালুকটো খুন্দি হৈ গ'ল এতিয়া এইটো তাতে ঢালি দিম জালুক দিছোঁ জালুক প্ৰায় এচামুচমান দিছোঁ এচামুচ 1.5 চামুচ হ'ব আৰু বাকী এইটো পিছত পানী ঢালি পিনি দিয়া হ'ব এতিয়া প্ৰায় 10-ৰ পৰা 15 মিনিটমান সিজালোঁ ভালকৈ এতিয়া পানী দিব ইয়াতে কালাৰ চাওক না কালাৰ কি চলিড কালাৰ আহিছে কেমেৰাত ইমানটো ধৰিব নোৱাৰিব আৰু স্মেলৰ কথাটোতো নকওঁৱেই কালাৰটো প্ৰপাৰ ধুনীয়া কালাৰ আহিছে এতিয়া ইয়াত পানী দিয়া হ'ব মলগৈ গৈছে ইয়াত পানী দিয়া হ'ব মছলা এই পানীটো দিব লাগিছিল এতিয়া এইটো দিয়া হ'ব লগতে এই মছলাটো দিয়া হ'ব পানী আপোনালোকৰ জোখত দিব আৰু আপোনালোকে যিমানটো পানী খায় মানে পানী পাতলা বিচাৰে ডাঠ বিচাৰে আমি মোটামুটি আধা লিটাৰ ওচৰা-ওচৰি দিছোঁ আৰু পানী একদম হাই ফ্লেমত ৰাখিব এতিয়া ইয়াত এইটো ঢাকনাখন বন্ধ কৰি 4টা চিটি মাৰিবলৈ দিম বাছ এতিয়া 4টা চিটি মৰালৈ অপেক্ষা কৰিম চিটিটো মাৰিবলৈ টাইম লাগিব তাৰ পাছত প্ৰচেছটো দেখাই আছোঁ চাৰিটা চিটি হৈ গ'ল এতিয়া সেইটো খুলিম খুলি তাতে আৰু অলপমান উতলাই দিম যদি নিমখ চিমখ হোৱা নাই নিমখটো মিলাই দিম তাৰপিছত কামটো হৈ যাব আৰু এইটো হৈ গ'ল এতিয়া খুলি দিলোঁ কুকাৰৰ 4টা চিটি মৰাৰ অলপ দেৰি পাছত এতিয়া চাওক কালাৰটো চাওক না কি আল্টিমেট কালাৰ আহিছে এতিয়া টেষ্ট কৰিম টেষ্ট কৰি আপোনালোককো জনাম কেনেকুৱা লাগিছে আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব এইফালে বনি আছে ব্ৰইলাৰ মাংস এইটো বাদ দিছোঁ এইটো চাওক কালাৰ এতিয়া ইয়াক টেষ্ট কৰি চাম কৰি আছে এতিয়া আনিলোঁ এতিয়া টেষ্ট কৰিম কেনেকুৱা লাগে খাই কালাৰ চাওক দেখিছে কালাৰ কি আল্টিমেট কালাৰ হৈছে আল্টিমেট এতিয়া টেষ্ট কৰি আপোনালোককো জনাম কেনেকুৱা লাগিছে সবচেয়ে মজা হয়েছে সালিয়া মানে খাসি বুলি এটো কোনো ধৰিব নোৱাৰে প্ৰথম কথা আৰু টেষ্ট মানে ইমানেই ধুনীয়া টেষ্ট হৈছে আপোনালোকে বনাই খাই চাব খোৱাৰ পিছত মোক কব কেনেকুৱা টেষ্ট আহিছে মজা টেষ্ট মই বেছি লোৱা নাই অলপ লৈছোঁ ভাতৰ লগত খাব লাগিব যিহেতু বাকী মই এইটো আদায় কৰোঁ এইখিনি আদায় কৰিবলৈ আছে ভাতো আদায় কৰিব লাগিব বাকি আপোনালোকে ঘৰত বনাই খাই চাব যদি ৰেচিপিটো ভাল লাগে মোক তলত কমেন্ট কৰি জনাব আৰু এনেকুৱা ৰেচিপি যদি আপুনি ইয়াতকে ভাল কিবা জানে তেনেহলে হেতু কমেন্ট কৰি জনাব হেতু মই ট্ৰাই কৰি চাম আৰু খাই কেনেকুৱা লাগে আপোনালোকক জনাম এতিয়া মই এটো আদায় কৰোঁ তাৰ পাছত বেলেগ এটা ব্লগত আপোনালোকক নিশ্চয় লগ পাম তো বৰ্তমানলৈ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ তো কোনো এটা ভিডিঅ' লগ কৰাৰ বৰ্তমান বিদায় মাৰিছোঁ ধন্যবাদ জয় কেনেকুৱা মজা মজা হৈছে নে থাকি বাই বাই